চাবা হা তোমাৰ এতিয়া এইখন দেখিছা না বাগান বাগানত এতিয়া তুমি দেখিছা কিন্তু তুমি সব বাগানত নেদেখিবা কিছুমান বাগানত তোমাৰ পেষ্টিচাইড ইউজ কৰে অঁ কিছুমান জেগাত বাগানত পেষ্টিচাইড ইউজ কৰে যে তো তাহাঁতৰ সেই পেষ্টিচাইডবোৰ কাৰণে তাহাঁতৰ সেইটো মৰি যায় এতিয়া এখন বাগান সৰু সুৰা ঘৰৰ বাগান কাৰণে ইমান চাগে পেষ্টিচাইড ইউজ নকৰে সেইকাৰণে ইহঁতখিনি ইয়াতে দেখিছা তুমি আৰু সেই লাইটটো যদি সেইটো চোৱা সেইটো সেই লাইটটোৰ কাৰণে ইহঁতৰ মানে তোমাৰ মেটিঙত প্ৰব্লেম হয় মানে ঠিক আছে এই জোনাকী পৰুৱাটো যে বহুত দিন হ'ল এনেকৈ নেদেখা হয়তো চাগে তুমি আজিকালি নেদেখিবা নাই একদম একেবাৰে দেখিবলৈ পোৱা নাযায় আৰু মানে কি হ'ল ছেটেলাইট এটা গৈছে চাব তাত চাগে দেখি নাপাবা অঁ ইয়াত ভালকৈ দেখি নাপায় আৰু কিন্তু এই তৰাৰ এই ষ্টাৰ কেইটা যে এইটাৰ মানে যিটো পেটাৰ্ণত আছে এইটো নামটো কি আছিল বাৰু এইটো তোমাৰ উৰ্ছা মেজৰ আছে উৰ্ছা মেজৰ উৰ্ছা নে গোটেই পেটাৰ্ণটো ন অঁ পেটাৰ্ণটো এইটো উৰ্ছা মেজৰ এইটো চালে গম পাই যাম হয় এইটো এইটো একচুৱেলি হয়নে উৰ্ছা মেজৰ এইটো চোৱা য়েছ এইটো পেটাৰ্ণ এনেকৈ দেখিব পাৰি আৰু ডাইৰেক্ট ধৰিব নোৱাৰি য়েছ পাৰিছা আৰু এইকেইটা আচ্ছা আৰু কেইটামান হেৰি আছে দেই ভেনাছটো জাষ্ট অঁ ভেনাছ কেইটা আছে ভেনাছ তোমাৰ কি বুলি কয় ছেট হৈছে এইটো ভেনাছটো এতিয়া তোমাৰ এই একদম হৰাইজনৰ ওচৰত আছে গছখিনি আছে কাৰণে নেদেখিম তাৰপিছতে ওপৰত ইয়াত কিবা এটা আছে ৰঙাকৈ এইটো জেগাত এইখিনি নীলা তৰা এটা থাকে এইটো সময়ত এইটো তোমাৰ ভেগা বুলি কয় হা এইটো ভেগা এইখিনিত থাকে এইটো ভেগা এইখিনিতে থাকে নীলা হয় এইপিনে ৰঙা এটা ৰঙাটো এইটো চাইডে থাকে এইটো নাম ওলোৱাচোন এণ্টাৰেছ তোমাৰ ফটোখন ওলাইছে এইটো এণ্টাৰেছ এইটো লাল পূৰা ৰঙা হয় হা এইটো সূৰ্যতকৈ তোমাৰ কিমান 1,000 গুণ ডাঙৰ জায়েণ্ট কিন্তু মানে সূৰ্যতকৈ দূৰত আছে কাৰণে তাৰ বস্তুত প্ৰভাৱটো আমাৰ ইয়াত নপৰে মানে এইটো কিমান 300 চামথিং লাইট ইয়েৰ্ছ আঁতৰত আছে আৰু এই ওপৰত এটা আছে যে আপুনি দেখাইছিলোঁ আৰ্কটুৰুছ বুলি এইটো আকৌ ৰেড ড্ৰফ ষ্টাৰ মানে এইটো চোৱা এইটো ওলাইছে এণ্টাৰেছ এইটো এই ৰঙাকৈ দেখিছা নাই এইটো খালী চকুৰে চাওঁ এই ৰঙা এইটো লালকৈ যিটো ওলাই আছে এইটো অলপ এনেকৈ ব্লিংক কৰি থাকে চব ষ্টাৰ্ছবোৰৰ কালাৰবোৰ বেলেগ বেলেগ থাকে এইটো এতিয়া ৰঙা দেখিছা কোনোবা এটা ব্লু দেখিবা কোনোবা এটা য়েল্ল' দেখিবা এতিয়া এইটো ভেগাটো ব্লু হয় এইটো এণ্টাৰেছটো ৰেড হয় এইটো ওপৰত আৰ্কটুৰুছটো ওলাব সেইটো অলপ ৰেডিছ হয় কিন্তু ইমান এইটো সমান ৰেড নহয় আচ্ছা এই বস্তুখিনি কিন্তু দেখি ভাল লাগে এই জোনাকী পৰুৱাখিনি এই লাইটটো কি দৰকাৰ বাৰু এই লাইটটো কি দৰকাৰ নাই ন একচুৱেলি এই জেগাটোত যায় ইয়াতকৈ বেছি জোনাকী পৰুৱা পালোহেঁতেন এই লাইটটো কিন্তু হ'ল কি ইয়াৰ কাৰণে পোৱা নাই ন আৰু ইহঁতৰ লাইট পলিউশ্যন ইহঁতৰ একমাত্ৰ কাৰণ মানে কি হয় তোমাৰ মেল ফিমেল দুটা থাকে ন সিহঁতৰ মেলখিনিয়ে বেলেগ এটা পেটাৰ্ণত লাইট জ্বলায় ফিমেলখিনিয়ে বেলেগ এটা পেটাৰ্ণত এইটো মানে একচুৱেলি ব্লিংক এইটো প্ৰজননৰ কাৰণে এইটো ছিগনেল দিয়ে সেইটো হয় নাই হয় বেলেগ চিগনেল দিয়ে আৰু সেই চিগনেলটোত মানে লাইট পলিউশ্যনৰ কাৰণে এইটো দেখি নাপায় এজনী ধৰাচোন মানে দুখ নোপোৱাকৈ ধৰাচোন হাতৰ তলুৱাত ৰাখি দিলে হৈ যাব পাইছা আগতে কি কৰোঁ জানা এইজনী ওপৰত আগতে আমি বটলত ভৰাই ৰাখোঁ এইজনী ফিমেল হয় নেকি সেইজনী মেইলটো অলপ বেছিকৈ জ্বলে এই পাবা সেইজনী পাবা তুমি মোবাইল ধৰা মই ধৰিছোঁ ৰ'বা তুমি মোবাইল ধৰা চব টিক টিককৈ জ্বলি আছে চোৱা এইখিনি চোৱা না তুমি ধৰা মই ধৰিব পাৰিম যেন লাগে কিন্তু বেয়াও লাগে এইজনী চোৱা এই ফকাছটো কৰি দিয়া সেউজীয়া নিচিনা দেখিছে সেউজীয়া লাইটে জ্বলে ফ্লেছটো দেখাই দিয়া হ'লে এবাৰ গম পালে নালাগে ফ্লেছটো দিলে লাইটটো নাইকিয়া হৈ যাব এইটো উৰাই দিয়া একবাৰ দেখাই দিওঁ পোহৰত কেনেকুৱা দেখে এইটো দেখাইছোঁ ৰ'বা এবাৰ দিয়া গুচি গ'ল আগতে মানে আমি বটলত ভৰাই কিনে ৰাখি দিওঁ
তাৰপাছত আমি আকৌ অলপ পিছত মানে হেৰি কৰোঁ, এৰি দিওঁ। এইটো এণ্টাৰেছ ওলালে চ' এইটো অ'কে আৰ্টটো আচ্ছা এইটো এইটো অলপ ৰেডিছে হয় দেখিছা, কিন্তু এইটো মানে মৰা তৰা মানে আচ্ছা। ই অলমষ্ট তাৰ যিমানখিনি এনাৰ্জি আছে ন ই লুজ কৰিলে অলমষ্ট। আচ্ছা এটা সময়ত সি নিউটন ষ্টাৰ হৈ যাবগৈ, লুজ কৰি নাইকিয়া হৈ যাব। ভালকৈ ওলাইছে দেই এতিয়া। সেইটো এণ্টাৰেছটো চোৱা, এইটো আৰ্টুৰুছ, এইটো এণ্টাৰেছ, ইহঁতকেইটাই 5টামান মানে এইটো ওৱান অফ দ্য ব্ৰাইটেষ্ট ষ্টাৰ হয় ৰাতি আকাশত। এইটো ন ভেনাছটোতো হয়, এইটো চবতকৈ ব্ৰাইটেষ্টটো ভেনাছ হয়। এইটো হয় এইটো হয়, জুপিটাৰ থাকে, চেটাৰ্নো থাকে, ভেনাছ থাকে, তাৰপাছত তোমাৰ এইটো তোমাৰ এণ্টাৰেছ হয়, সেইটো ভেগা হয়। এইটো এটা বৰ ধুনীয়া পেটাৰ্ণ দেই। এইখিনি এইটো ট্ৰাইংগল টাইপৰ, তোমাৰ হেৰি হয়, ট্ৰাইংগল টাইপৰ। এইটো তোমাৰ এষ্ট্ৰলজিত এইটো তোমাৰ হেৰি বুলি লিখা আছে দেই। এইটো চোৱা না, ইয়াৰ পেটাৰ্ণটো চোৱাচোন। লিব্ৰা লিখা আছে, এইটো লিব্ৰা। স্কৰ্পিয়াছ। য়েছ, সেইটো নহয়, এইফালৰটো এইকেইটা এইটো ট্ৰাইংগল টাইপত আছে, দেখিছা নাই? সেইটোৱে তিনিটা আছে যে, এই তিনিটা এইটো তোমাৰ গোটেইটো স্কৰ্পিয়ছৰ হেৰিটো হয়। এই তিনিটা যে আছে যে, এই তিনিটা চোৱা, এই তিনিটা নামকেইটা চোৱা, বেটা স্কৰ্পিয়ন, এইটো চোৱা ডিএছ ক্ৰুবা আৰু পাই স্কৰ্পিয়াছ যিটো এইটো হয় ন, এইটো হেৰি পেটাৰ্ণটো স্কৰ্পিঅ টাইপত আছে মানে। স্কৰ্পিয়াছ এই ডাৱৰখিনি নথকা হ'লে কিন্তু আৰু অলপ দেখা পালোঁ হেঁতেন। এইখিনি বস্তু তোমাৰ হেৰিয়ত ভাল, এই তোমাৰ দুটা তিনিটামান বজাত চাবলৈ ভাল। বহুত মানে ব্ৰাইট হৈ থাকে তৰাখিনি। নৱেম্বৰ অক্টোবৰ মাহত মজা লাগে। আৰু মানে তোমাৰ এই জোনটো লাইট পলিউশ্যন থাকিব নালাগিব। এই লাইটখিনি নাথাকা হ'লে আমি আৰু অকণমান ভিজিবল হ'লহেঁতেন বস্তুখিনি। কেমেৰাটো আনিব লাগিব। এটা তৰা ধৰিলোহেঁতেন। ছেপ্টেম্বৰ অক্টোবৰ মাহত তোমাৰ জুপিটাৰটো এইফালে ওলাব। জুপিটাৰ, চেটাৰ্ণ, এতিয়া তোমালোকৰ এইটো হেৰিকেইটা কোনফালে? পূবটো এইফালে। এইটো এণ্টাৰেছ যে দেখিছা যে, এণ্টাৰেছ সেইটো পূবেই হয় এতিয়া কাৰণে। ঠাণ্ডা দিনত এইফালে ওলাই অলপ, গৰম দিনত এইফালে ওলাই পূৰা এইফালে ছানছেট হয়। ঠাণ্ডা দিনত অলপ এইটো চাইডে আহে ওলাই। আচ্ছা, এটা জানা নাই তুমি, এই তিনিটা তৰা আছে যে, দেখিছা এটা লাইনত তিনিটা তৰা আছে যে, সেইকেইটা কিন্তু চব জাগাৰ পৰাই দেখি আকৌ। চব জেগাৰ পৰা দেখি আমাৰ তাৰ পৰাও দেখি, পজিশ্যনটো চেঞ্জ হৈ থাকে, খালি অভাৰডাইৰ চবতে দেখিবা তুমি। আৰু এটা কুৱেশ্যন মাৰ্ক নিচিনাকৈ 9টা গ্ৰহ আছে যে, নৱগ্ৰহ বুলি কয় যে, সেইকেইটাও দেখি পায়তো খালী চকুৰে। আৰু তুমি কি ভাবা নেকি, জিলিকি আছে যে চব, সেইবোৰে গোটেই এটা তৰা বা এটা নক্ষত্ৰ বুলি ভাবা নেকি? আৰু আছে নেবুলা বুলি এটা বস্তু আছে, নিহাৰিকা। তাৰপাছতে তোমাৰ আচ্ছা, নিহাৰিকা বুলি ষ্টাৰো আছে ন? ষ্টাৰ নহয়, নেবুলা বা নিহাৰিকা। নেবুলা মানে কি, এটা ষ্টাৰ জন্ম হোৱাৰ আগতে ষ্টাৰ ঘপককেতো ষ্টাৰটো মানে কি থাকে, ধোঁৱা, ধূলি, ডাৱৰ, জলীয় বাষ্প, এইখিনি ফৰ্মত থাকে আৰু বহুত জিলিকি থাকে। মানে তাৰ এনাৰ্জিটো বহুত হেৰি কৰি থাকে, একদম মানে তোমাৰ স্কেটাৰ্ড হৈ থাকে, একদম বহুত আঁতৰ পৰা দেখি পায়। সিহঁতি লাহে লাহে কনচেনট্ৰেট হৈ এটা তৰা জন্ম হয়, এইটো নিহাৰিকাৰ পৰা তৰা জন্ম হয়, নেবুলা বুলি কয়। আৰু মই এটা শুনিছোঁ দেই কথা, তোমাৰ আমাৰ শিৱদৌলটো আছে যে, শিৱদৌলৰ আশে পাশে যিকেইটা দৌল আছে, সেই দৌলকেইটা এনেই বনাই দিয়া নাই তাতে। তাত কিছুমান মানে হেৰি এষ্ট্ৰলজি মতে মানে তোমাৰ তাতে কেইটামান তৰাৰ তলত সেই বস্তুকেইটা বনোৱা হৈছে, গম পাইছানে? কি আছিল মানে সঠিক বাৰু নামটো নাজানো, কিন্তু মই শুনিছোঁ মানে এইটো কিমান সত্য নাজানো বাৰু। মানে য'তে ত'তে শিৱদৌলটো আছেতো, সেইটো এটা জেগাত আছে। তাৰ এই বিষ্ণুদৌল আৰু কিবা কিবি কেইটামান আছে নহয়, বিষ্ণুদৌল, দেৱীদৌল, তেনেকৈ 3টা মন্দিৰ আছে যে, দৌল আছে যে, সেই দৌলকেইটা মানে তোমাৰ কেইটামান সেই গ্ৰহ নক্ষত্ৰক মানে কেন্দ্ৰ কৰি কিনে সেইটো বনোৱা হৈছিলে মানে তেতিয়াই কিমান ষ্ট্ৰং আছিলে চোৱা। আচলতে আমাৰ সেই আগৰ পৰাই মানুহৰ আকাশখনৰ লগত কিউৰিচিটিও থাকে ন, ক'ত কি আছে। আমাৰ নিচিনা পাগল মানুহ আগতেও আছিলে ন, সিহঁতি সদায় ষ্টাৰৰ পজিশ্যনখিনি চাই এইটো কি হয় মতে তাহাঁতি কিছুমান পেটাৰ্ণ বনায়, লাইফ ষ্টাইলৰ পেটাৰ্ণ বনায়। ঠিক আছে, এইটো তৰা জন্ম হোৱা মানুহখিনি এতিয়া সেই তৰাটো যেতিয়া এইটো ফালে ওলাই আছিলে, সেই পজিশ্যন যেতিয়া এনেকুৱা আছিলে, সেইটো সময়ত জন্ম হোৱা এইটো মানুহ এনেকুৱা ধৰণৰ হয়। মানে কিছুমান পেটাৰ্ণ মানে ষ্টাডি কৰি অভাৰডাই, এইটো একেদিনাই নহয়, অভাৰডাই এনেকৈ ষ্টাডি কৰি এটা বনাইছিলে। সেইটো হয়তো 100%
নহ'বও পাৰে কিন্তু চামৰ কেতিয়াবা মিলি যায় মানে গম পালা নাই তুমি চাবা সেইটো 100% মিছাও নহয় খালি সেইটো নামত যিবোৰে কিবা কিবি বিজনেছ কৰি আছে কিবা বেলেগ কথা তোমাৰ আচলতে টাইমটো গম পালা নে তৰাখিনি ষ্টাইলটো নহয় আচলতে তোমাৰ জন্ম সময়টো তুমি যদি ঠাণ্ডা দিনত জন্ম হৈছা তোমাৰ সৰুৰ পৰা তুমি ঠাণ্ডা পাইছা তোমাৰ মেণ্টেলটো বেলেগ হ'ব ন ক'ৰবাত জন্ম হৈ তোমাৰ বডিয়ে ঠাণ্ডাৰ লগত ৰিয়েক্ট কৰিব পাৰিছে তুমি জন্ম হৈ জুলাই মাহত ৰিয়েক্ট কৰিছা তুমি জন্ম হৈয়ে বডিয়ে গৰমৰ লগত ৰিয়েক্ট কৰিছা তো সেইমতেহে বস্তুটো সৰুৰ পৰাই এইটো পেটাৰ্ণ এটা লৈ পাই আহে ন আচলতে জন্ম সময়লৈ থাকে এইবোৰ তৰা নক্ষত্ৰ সেইটোতো সময় ছিজন লৈ একেই বস্তু থাকে ন গোটেই কথাখিনি আচলতে মিলি যায়গৈ লাষ্টত আৰু সেইটো এতিয়া বিজনেছ হৈ আছে সেইটো এটা ডাঙৰ বিজনেছ বহুত ধুনীয়া জেগা এটা আনিলা দেই খালি সেই লাইটটো থাকিব নালাগে ই আৰু এইটো থাকিব নালাগিছিল এই অলপ আগত যাওঁ এই লাইট দুটা থাকিব নালাগিছিল এই মই কেতিয়াবা ভাঙিম বিটা বস্তু তাকে য'ত লাইট লাগে তো নিদিয়ে কি দৰকাৰ ইয়াত ইমান ধুনীয়া গাঁও পৰিৱেশটো লাইটটো কোন অঁ সেইটো তোমাৰ প্ৰথমতে নিহাৰিকাৰ পৰা তৰা সৃষ্টি হয় সেইটো কৈছে তাৰপৰা তৰাটোৱে নিজৰ এনাৰ্জিখিনি তোমাৰ এমিট কৰি 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 এটা সময়ত সি এইটো যেনেকৈ এইটো দেখিলা আৰ্কটুৰুছ এটা ৰেড ড্ৰপ তৰা হয় মানে অলমষ্ট তাৰ এনাৰ্জিখিনি লছ কৰিছে এতিয়া ৰঙা হৈ গৈছে হা ৰঙা হৈ এটা সময়ত সি ছুপাৰন'ভা ব্লাষ্ট হৈ যাব মানে সেইটো আকৌ আৰু উজ্জ্বল হ'ব ছুপাৰন'ভা সৃষ্টি কৰিব লাষ্ট হৈ তাৰপিছত একদম এট দ্য এণ্ড অফ দ্য হেৰি লাষ্ট ষ্টেজত সি এটা নিউটন ষ্টাৰ হ'বগৈ নিউটন ষ্টাৰ মানে এনেকুৱা আমাৰ সূৰ্যটো যদি নিউটন ষ্টাৰ হৈ যায় ন এই কিমান 10-20 কিলোমিটাৰ ৰেডিয়াছৰ এটা গ্ৰহ হ'বগৈ আচ্ছা আৰু সেইটো ইমানেই গধুৰ হ'ব তাৰ গ্ৰেভিটেশ্যনেল ৱেট মানে যিটো ফেব্ৰিক থাকে ন স্পেচ টাইমত সি বহুত হেভি হয় মানে তাৰ ৱেটটো নিউটন ষ্টাৰৰ সি এতিয়া যোনটো জেগাত আছে সেই তাত নাথাকিব চাগে তাতে থাকিব কিন্তু তৰাবোৰে সদায় চেঞ্জ কৰি থাকে ন এতিয়া তোমাৰ গোটেই বস্তুবোৰ চেঞ্জ হৈ থাকে এতিয়া এখন গেলেক্সিখন তোমাৰ গেলেক্সি বুলি নহয় গোটেই ইউনিভাৰ্ছখন এক্সপাণ্ড হৈ আছে ঠিক আছে আমি যিখন গেলেক্সিত আছোঁ তোমাৰ এখন হৈছে তোমাৰ মিল্কি ৱে গেলেক্সি মিল্কি ৱে গেলেক্সি স্পাইৰেল গেলেক্সি হয় আৰু সিহঁতি গোটেই তৰাবোৰ ইটোৱে সিটোৰ পৰা তোমাৰ আঁতৰি আঁতৰি গৈ আছে এটা ইটোৰ পৰা সিটোৱে গৰম বৰ পৰিছে ইটোৱে সিটোৰ পৰা তোমাৰ আঁতৰি গৈ থাকে আৰু স্পেচতো ট্ৰেভেল কৰি থাকে তুমি ভাবা নেকি আমি যে আমাৰ সূৰ্যটো ষ্টেচনাৰী বুলি কৈছিলে ন সেইটো মিছা কথা সূৰ্যটো একে জেগাত থাকে পৃথিৱীখন ঘূৰে নহয় সূৰ্যটো মিল্কি ৱে চাৰিওফালে ঘূৰে আৰু আজিলৈকে সূৰ্য আমি পৃথিৱী জন্ম হোৱাৰ পৰা আজিলৈকে সূৰ্যই পাহৰিছোঁ খুব সময় 4 বছৰ হৈছে 4 মানে গেলেক্টিক ইয়েৰ হৈছে আমাৰ ইউনিভাৰ্চ মানে সূৰ্যটো পৃথিৱীখনৰ 4 গেলেক্টিক ইয়েৰ নে কিমানে হৈছে এটা গেলেক্সি চাৰিওফালে ঘূৰি ফুৰা এই টিউবৱেল এটা আছে আচ্ছা